ইমান গৰম কি যে ঘকুত গাঁওখনত সোমালোহি নহয় ইমান গৰম তাতে আকৌ ঘৰখনত ফেন এখনো নাই মোৰ গোটেই গাটো দেখোন ডাৰ্ক সাৰ্কুল পৰি গ'ল কি হ'ব এতিয়া এডালে আকৌ কিয় ফোন কৰিলে হাই কি কৰি আছা ভালনে আমাৰ ইয়াত বৰ গৰম পৰিছে তোমালোকৰ তাত পৰিছেনে কি যে ঘকুত গাঁওখনত সোমালোহি নহয় ফেন আমাৰ পাপা তাত হোৱাহেঁতেন ইমান শাস্তি জীয়াই থাকিব নালাগে নহয় কিনো গাঁওখনত সোমালোহি নহয় ভেকুত গাঁওখনত গৰমতে একদম সিজি মিজি শেষ হৈ গৈছোগে তাতে আকৌ পকা ঘৰ কেঁচা ঘৰ আমাৰ নিচিনা পকা বিল্ডিং নহয় নহয় ক'তনো সোমালোহি জানো দেই ইমান গৰমখনত মই ভাত চাত বনাই খুৱাব নোৱাৰো আপুনি বনাওক যাক নহ'লে বনাবহি মই ইমান গৰমত হেৰি কৰিব ভাত চাত বনাই দিব নোৱাৰো ইমান গৰম দিছে নাই মোক গোটেই কলি মলি হৈ গৈছোগে মই নোৱাৰো ভাত বনাব গাঁৱৰ মানুহ বোৱাৰী তেনেকুৱাই আৰু চাদৰ মেখেলাযোৰ পিন্ধিব গ'লে নিপিন্ধ সৌ ৰমলা বোৱাৰীকে চাদৰ মেখেলা পিন্ধি থাকে কিমান যে জ্বৰ গাই চাদৰ মেখেলাযোৰ পিন্ধা জ্বৰ চাদৰ মেখেলাযোৰ পিন্ধিবলৈ ক'লে তই নে একে মাহৰ একেবাৰে মই ইমান গৰমত কোনে পিন্ধিব ইমান গৰমখনত মই হাফ পেণ্টটো পিন্ধিয়ে ভাল পাওঁ আমি ঘৰত তেনেকৈ চাদৰ মেখেলা পিন্ধি খুৱাই লাগে গাঁৱৰ পৰা হেৰিয়াৰ পৰা টাউনৰ পৰা একেবাৰে তয়ে আহিলি আৰু তোন টাউন এইখন ভগা চিগা ঘৰখনত ফেন এখনো নাই আৰু কেনেকে থাকিব লাগে বাপেৰৰ ঘৰৰ পৰা কেইখন ফেন আনিছ হা বাপেৰৰ ঘৰৰ পৰা কেলে দিব মোক আপোনাৰ ল'ৰাটোৱে আনিছে মই পাপাৰ ঘৰত একো কাম কৰি পোৱাই নাই মই ভাত পানী একো বনাবই নাজানো পাপাই মোক একো কৰিবই নিদিয়ে পাপাৰ ঘৰত মই খাওঁ ব্ৰেড বাটাৰ আৰু ইয়াত খাব লাগে পইতা ভাত গাল বোৱাৰী মানুহে একেবাৰে ভাত বনাই খুৱাই নাই টাউনৰ পৰা বোৱাৰী একেবাৰে তইহে আহিছ গাঁৱত আৰু বেলেগ টাউনত অহা নাই নহয় ৰমলা বোৱাৰীজনী চাগেচোন যা ৰমলাৰ ঘৰত ফেন এখন আছে গেছ আছে আমাৰ ঘৰত গেছো নাই ফেনো নাই চৌকাখনত সোমাই সোমাই মই ভাত গাল বনাই থাকিব নোৱাৰো নহয় গোটেই কলামলা পৰি মই প্ৰথম বোৱাৰী হৈ আহোঁতে এই জুইতে ফুৱাই ফুৱাই ভাত বনালো এতিয়াও বনাই আছো আজি 20-22 বছৰে নিচিনাকে মই বনাই থাকিব নোৱাৰো সেই ঘৰত মই ঘৰত তেনেকে একো কাম কৰিয়ে পোৱা নাই নহয় মই নোৱাৰো এইবোৰ বনাবলৈ আপুনি বনাই খাই গৈ যাওক আইঅ কি বোৱাৰী আনিলো এজনী যাওঁ ঈশ্বৰ মই ভাতকেইটা বনাওঁগে তই খাবলৈ নাহিবি মুঠতে মই বনাওঁগে নাহিবি তই খাবলৈ নাহিবি মুঠতে ময়ে যাওঁ ভাতকেইটা বনাওঁগে শুনকচোন কালি পিতাকে পনীৰ আনিম বুলি কৈছিলে যদি আনিলে পনীৰ অকণো বনাই দিব